बे समाव स्टुडिअ दं आं जेंग्रें नार्जारि बिटिआरनि गाहाय मावफुं सोद्रोमा रमद बर'आ बिथाङा नैथि खेब बिटिआरनि गोरोबथा सान फालिनायजों लोब्बा लाखिनानै दिनै बिटिसि सेक्रेटारि कमप्लेक्सआव एमपि एमएलएस इएमस आरो एमसिएलसफोरजों सावरायो आरो गोदानै मावफुंनो माखासे हाबाफारिफोर लायो। बिटिसिनि सेक्रेटारिएटआव मोनसे रिभलिउसनारि एयारशिप बानायनाय जागोन। थुनलाइ हारिमु आरो जारिमिनारि एयारशिप बेखौ बड'फा कालचारेल कमप्लेक्सआव बानायनाय जागोन आरो आईआईटी एनआईटी इन्जिनियारिं फरायनो गोसो जानाय फरायसाफोरनो 1 दान बेसेन नाङै फोरोंथाय होनाय जागोन आरो बे थांखिफोरखौ मार्च दाननिफ्रायनो जागायजेनहोगोन होनना फोरमायदों गावनि खौरांगिरि मेलनि गेजेरजों बिटिआरनि गाहाय मावफुं सोद्रोमा रमद बर'आ बिथाङा। सेकेन्ड एकर्ड डे ইয়াত আমি ঠিক কৰিছোঁ যে ৰাইজৰ যিটো আশা আকাংক্ষা ইটো কেনেকৈ আমি সমাধান কৰিব পাৰিম বা ইটো মিট কৰিব পাৰিম আৰু এই ক্ষেত্ৰতে দীৰ্ঘদিন ধৰি বড়ো সংগ্ৰাম হৈ আহিছে, ভাষা সংস্কৃতি উন্নয়নৰ কামবিলাক হৈ আহিছে, বহুতজনে বহুত অৱদান দি গৈছে, সেইকাৰণে আজি জাতিটো সক্ৰিয় হৈ জীয়াই থাকিব পাৰিছে। সেইকাৰণে তিনিটা কাম আজি আমি কৰিছোঁ। ছেক্ৰেটাৰিয়েটৰ চৌহদৰ ভিতৰতে এটা আৰ্কাইভ হ'ব, ৰিভলিউচনাৰী আৰ্কাইভ, য'ত নেকি আৰম্ভণিৰ পৰা এতিয়ালৈকে যিমানখিনি আমাৰ সংগ্ৰাম হৈ গ'ল এই প্ৰত্যেকটো মুহূৰ্তটো এই আৰ্কাইভত প্ৰিজাৰ্ভ কৰা হ'ব, যাহাতে আহি থকা প্ৰজন্মই কি ভাল হৈছে কি বেয়া হৈছে কোনটো দিশত জাতিটো গতি কৰি আহিছে এই কথাবিলাক বুজি পায়। ছেকেণ্ড হৈছে লিটাৰেচাৰ কালচাৰ আৰু হিষ্ট্ৰিকেল আৰ্কাইভ, সেইটো বড'ফা কালচাৰেল কমপ্লেক্সত বনোৱা হ'ব আৰু ইয়াত তিনিটা বিষয়ৰ কাৰণে তিনিটা বেলেগ বেলেগ এটা সেল থাকিব আৰু সেই সেলবিলাকে এই তিনিটা বিষয় আমাৰ ইতিহাসটো তাত প্ৰিজাৰ্ভ কৰিব, আমাৰ কালচাৰটো তাত প্ৰিজাৰ্ভ কৰিব আৰু ইয়াৰ লগতে আমাৰ লিটাৰেচাৰ বড়োসকলৰ যিটো লিটাৰেৰী অৰ্গেনাইজেশ্যন বড়ো সাহিত্য সভা আৰু লিটাৰেচাৰটো বহুত ডাঙৰ এটা অৱদান আছে। বড়ো জনগোষ্ঠীৰ পৰিচয় অস্তিত্ব এই গোটেই সংগ্ৰামত এটা ডাঙৰ এটা পায়নিয়াৰ ৰোল আছে। সেইবিলাক আৰ্কাইভ ৰখাৰ কাৰণে আমি কাম কৰিবলৈ লৈছোঁ আৰু বড়ো সংস্কৃতি যিটো মানে ইয়াৰ লগতে বিভিন্ন সংস্কৃতি বড়োলেণ্ড অঞ্চলত সেইটো প্ৰিজাৰ্ভ কৰাৰ কাৰণে সেই আৰ্কাইভটো বনোৱা হৈছে আৰু আমাৰ অঞ্চলত মানৱ সম্পদ গঢ়াটো আমাৰ ডাঙৰ এটা উদ্দেশ্য। আমি ইয়াৰ কাৰণে যিটো ছুপাৰ 30 চলি আছিলে বিহাৰত বা বেলেগত আমি ছুপাৰ 50 আজি লঞ্চ কৰিছোঁ। ইয়াত যিসকল ল'ৰা ছোৱালী দুখীয়া ল'ৰা ছোৱালী IIT বা NIT বা ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰে তেখেতসকলক আমি তেখেতসকলক 11 মাহ কোচিং কৰা হ'ব, যাতে তেখেতসকলে এণ্ট্ৰেঞ্চবিলাক পাছ কৰিব পাৰে। ফ্ৰী কোচিং 11 মাহ কৰা হ'ব আৰু ইয়াৰ কাৰণে বিভিন্ন ফেকাল্টি বিভিন্ন এক্সপাৰ্টসকলৰ লগত যাৱতীয় কনচালটেশ্যন অলৰেডি সম্পন্ন কৰা হৈছে। ইয়াত CITয়ে আমাৰ লগত মূল ৰোলটো CITৰ প্ৰফেচৰসকলে লৈ আছে। আমি চবেই মিলি পেলাই অহা মাৰ্চ মাহৰ পৰা ছুপাৰ 50টো আমি আৰম্ভ কৰিম আৰু আশা কৰিছোঁ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে এই কোচিঙৰ দ্বাৰা লাভান্বিত হ'ব আৰু এইটো কৰাৰ পিছত আমি ষ্টেপ বাই ষ্টেপ নেক্সট ষ্টেপত আমি মেডিকেলৰ কাৰণে যাব বিচাৰিছোঁ আৰু নেক্সট ষ্টেপত আমি চিভিল ছাৰ্ভিচৰ কাৰণে একে প্ৰগ্ৰামটো আমি লঞ্চ কৰিবলৈ গৈ আছোঁ। আলোচনাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটীত UGPO যিটো আণ্ডাৰগ্ৰাউণ্ড গ্ৰুপ আছিলে তেখেতসকলৰ চাৰেণ্ডাৰ চিৰমনি আৰু একৰ্ড চাৰেণ্ডাৰ চিৰমনি হ'ব আৰু ইয়াৰ লগতে বিভিন্ন সংগঠন আছে তেখেতসকলক আজি চাৰেণ্ডাৰ চিৰমনিটো কমপ্লিট হ'ব। ইয়াত আমিও অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ আৰু মই বিশ্বাস আৰু এটা আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই 1 বছৰৰ ভিতৰত বা 1-2 বছৰৰ ভিতৰত অসমখন স্থায়ী এটা শান্তি ৰাজ্য হিচাপে এইটো ট্ৰেন্সফৰ্ম হ'বলৈ গৈ আছে। বড়োভূমি কাৰ্বৈভূমি বিভিন্ন অঞ্চলৰ সশস্ত্ৰ সংগ্ৰামীবিলাক মূল খুঁটিত অহাৰ পিছত বাকীখিনি যিটো ৰৈ আছে সেইখিনিও মূল খুঁটিলৈ আহি আছে। এইবিলাক সম্পূৰ্ণ কৰাৰ পিছত অসমখন নৰ্থ ইষ্টৰ চবচে ফাৰ্ষ্ট এটা স্থায়ী মানে শান্তি পাবলৈ সক্ষম হ'ব, মই এইটো আশা কৰিছোঁ। আলফাৰ ক্ষেত্ৰত ইতিমধ্যে আমি সকলো অনুৰোধ কৰিছোঁ। আমাৰ ভাল এটা সময় আহিছে, সেইকাৰণে আলফাৰ সেনাধ্যক্ষ বা সভাপতি যি দায়িত্বতে নাথাকক কিয় আমি মানে পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। তেখেতৰ চিন্তা কৰা সময় হৈছে, অসমখন আগুৱাই লৈ যোৱাৰ স্বাৰ্থত যে মূল খুঁটিলৈ অহাৰ এটা সময় আহিছে বুলি আমি ভাবোঁ যে তেখেতে এই বিষয়টো যাতে চিন্তা কৰে আমি অনুৰোধ কৰিছোঁ। गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स
डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रड बिशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।